নমস্কাৰ স্যার। দে নমস্কাৰ দে ব ঘৰটো ঝাৰু মাৰবা নৰা অলপমান দেখছা না কিমান লেতেৰা হৈ আছে। আমি গো রাখবা আমি গো আরে তুহুতো অলপমান চাফা কৰবা পাৰা না। দে হ'ব দে ব কলমটো দিছ সারে দিল্লি কলমে আনবা বাইরে নকবি দে ঘৰৰ যি টেনচন দে ৰোল নাম্বাৰ 1 আহা নাই দিয়ক স্যার। কক গৈছে ই আজি আপি চাবা গেছে দিয়ক। হয় নেকি দে তাৰ ভালে আমাৰ ভাল দে ৰোল নাম্বাৰ 2 ইয়েস স্যার। আইছা তই আইছো দিয়ক। দে হ'ব দে ভাল কথা দে ৰোল নাম্বাৰ 3 আইছো স্যার। দে ৰোল নাম্বাৰ 4 ব আহা নাই দিয়ক। কক গৈছে ইও গৈছে নাই ইও এই ইয়াৰ লগত ঘুরবা গেছে সাইকেলত। দে ভালে হৈছে দে খুলুপু তোক যে কালি মই প্ৰশ্ন উত্তৰ যি সুধিছিলো ঘৰত যে মুখস্থ কৰি আনবা দিছিলো মুখস্থ কৰছা না দে ক গোটেইকেইটা একা লাগে ক আমার দেউতাই পুলিশ চারিটা করে পুলিচ পিৰত 4টা কণী পাৰে কি সুধিছিলো কালি মই তোৰ বাইক আছে না সুধিছিলো না দে তোৰ প্ৰশ্ন উত্তৰটো শুদ্ধ হৈছে দে বহুত মাৰ্ক পাবি দে এইবাৰ পৰীক্ষা আজি তোৰ এটা নতুন পানী শিকাব লাগব হয় না লাগব দিয়ক স্যার। তোৰ ঘৰত কাই আছে কছ আমার ঘৰত বাইদেউ আছে মা আছে আৰু আৰু নাই দিয়ক কায়। লগৰ ছোৱালী কাৰ লগত ঘূৰা তই লগৰ ছোৱালী আর হুতুনা আছে কাবাই কাবাই আৰু হয় নেকি লগৰ ছোৱালীগিলা ভাল না তোৰ ভাল দিয়ক। দে ভাল মানুহৰ লগত ঘূৰবি দে বেয়া মানুহৰ লগত নঘূৰবি বহিবা পাৰিম না স্যার? অলপ টাইম থিয়া দিছোন ভৰিৰ কষ্ট হৈছে নেকি চেংৰা ছোৱালীগিলাখনৰ ভৰিৰ কষ্ট হৈছে কালি স্যার ফুরবা গেছিল এই কারণে। তইও গৈছিলি তাৰমানে কালি দিয়ক। দে তোৰ ভালে আমাৰ ভাল দে বহিবা পাৰি? দে দে কালি আৰু ভালকে মুখস্থ কৰি আনবি দে চবখিনি দে হ'ব দে